নমস্কাৰ বন্ধুসকল, অৰ্ণৱ পিকাৰী আন এক ভিডিঅ'লৈ মই ভিকু চুতীয়াই সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই আপোনালোকৰ মাজলৈ এক নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত মই আপোনালোকক ছাৰ্ভিচ দিয়াৰ সঠিক সময় কেতিয়া আৰু কেতিয়া আমি ছাৰ্ভিচ দিব লাগে সেই সম্পৰ্কে মই আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, গোটেইখিনি কথা আপোনালোকে জানিব পাৰিব। গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। 5 মাহ বয়সৰ পৰাই সাধাৰণতে গাহৰি এজনীক ছাৰ্ভিচ দিব পাৰি। কিন্তু যেতিয়াই আমি এজনী চেউৰী গাহৰিৰ কথা কওঁ, যেতিয়া এজনী চেউৰী গাহৰিক আমি ছাৰ্ভিচ দিব লাগে বা মেটিং কৰোৱাব লাগে, তেতিয়াহ'লে আমি কেতিয়াও প্ৰথমটো হিটত আমি কেতিয়াও ছাৰ্ভিচ দিব নালাগে। প্ৰথম হিটটোৰ পৰা 21 দিনৰ পিছত দ্বিতীয় এটা হিট আহিব, সেই সময়তে আমি তেওঁলোকক ছাৰ্ভিচ দিব লাগে। কিন্তু যদিহে আগতে গাহৰিজনীয়ে এবাৰ বা দুবাৰ পোৱালি জগাইছে, তেতিয়াহ'লে আমি প্ৰথম হিটতে আমি ছাৰ্ভিচ দিব পাৰোঁ। কিন্তু নতুন গাহৰিৰ ক্ষেত্ৰত, চেউৰী গাহৰিৰ ক্ষেত্ৰত এই কথাটো অকণমান বেলেগ। এতিয়া কথা হ'ল, আমাৰ নতুন ফাৰ্মাৰসকলে কেনেকৈনো জানিব যে গাহৰিজনী হিট আহিছে বুলি। যেতিয়াই গাহৰি এজনীৰ হিট আহে, মেটিং কৰোৱাৰ সময় আহি পৰে, তেতিয়া মাইকী গাহৰিজনীৰ ভেজিনাখন অলপমান ফুলি উঠে, ৰঙচুৱা হয়, এনেকুৱা ধৰণৰ এটা চাইনে দেখা দিব। গতিকে আপোনালোকে মন কৰি থাকিব 5 মাহৰ পিছৰ পৰাই যে তেনেকুৱা ধৰণৰ এটা চাইন আহিছে নেকি। ফুলি যাব, মানে অলপ ওলমি পৰিব, কেতিয়াবা অলপ মানে ৰঙচুৱা হৈ যায়, ৰঙা হৈ থাকে। তো তেনেকুৱা ধৰণৰ যদি চিহ্ন আপোনালোকে দেখা পায়, তেতিয়াই আপোনালোকে গম পাব যে তাইৰ মেটিং কৰোৱাৰ সময় আহি পৰিছে, ছাৰ্ভিচ দিয়াৰ সময় আহি পৰিছে। অৰ্থাৎ এক কথাত ক'বলৈ গ'লে হিট আহিছে। আৰু এই হিটটো 4 দিনলৈ থাকিব। এনেকুৱা ধৰণৰ চিহ্নটো 4 দিন আপুনি দেখা পাব। ইয়াৰ চেউৰী গাহৰিজনীৰ প্ৰথম হিটটোৰ পৰা 21 দিনৰ পিছত, অৰ্থাৎ 3 সপ্তাহৰ পাছত এটা নতুন চিহ্ন দেখা দিব। মানে পুনৰবাৰ আপুনি এনেধৰণে দেখা পাব। তেতিয়া ছেকেণ্ড হিট বুলি যাক কোৱা হয়, সেই ছেকেণ্ড হিটত গাহৰিজনীক আমি ছাৰ্ভিচ দিব লাগিব। আৰু তেনে কৰিলে আপোনালোকে মনে ভবা ধৰণে ভাল ফল পাব। আৰু আমি এনেকৈও আৰু এটা কৰি চাব পাৰি, যেতিয়াই গাহৰি এজনী হিট আহি থাকে, তেনেকুৱা ধৰণৰ চিহ্নই দেখা দি থাকে, আপুনি যদি গাহৰিজনীৰ পিঠিত উঠি দিয়ে, পিঠিত হাত ফুৰাই চায়, তেতিয়া তাই ৰৈ দিব। নেগুৰডাল যদি দাঙি দিয়ে, তেতিয়া ৰৈ দিব। তাই মানে নপলায়। এনেইতো গাহৰি ৰখি নাথাকে ন, ইফালে সিফালে ঘূৰি থাকে। কিন্তু সেই তেনেকুৱা সময়খিনিত ৰৈ দিয়ে। তো তেনেকৈ কৰিলেও আপোনালোকে অনুমান কৰিব পাৰিব যে হিট আহিছে। আৰু এটা কথা, মেটিং কৰোৱাৰ সময়ত আপোনালোকে এটা কথা গুৰুত্ব দিব যে যিটো মতা গাহৰিৰ দ্বাৰা মেটিং কৰোৱাব, ছাৰ্ভিচ দিব, সেই গাহৰিটোৰ ওজন যাতে মাইকী গাহৰিজনীতকৈ 15 পৰা 20 কেজিতকৈ বেছি নহয়। নহ'লে বহু ক্ষেত্ৰত এনে কৰিলে, মানে যদি বেছি ডাঙৰ গাহৰিৰ দ্বাৰা মেটিং কৰোৱা হয়, তেতিয়াহ'লে মাইকী গাহৰি কঁকাল ভঙা বা ভৰি ভঙা আমি দেখা পাইছোঁ। আৰু এই সমস্যাটো বহু দিনলৈকে থাকি যায়। গতিকে এই কথাটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। অৱশ্যে কেতিয়াবা যদি আমি দিব লগা হয়ও, ডাঙৰ গাহৰিৰ দ্বাৰা মেটিং দিব লগা হৈছে, কিন্তু তেনে ক্ষেত্ৰত কিছু বিশেষ পদ্ধতি আছে। সেই পদ্ধতিৰ বিষয়ে মই ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক মই জনাম। তেনেকৈও দিব পাৰি বিশেষ পদ্ধতিৰ দ্বাৰা। আৰু পৰাপক্ষত নতুন ফাৰ্মাৰসকলে আপোনালোকে এইটো চাই ল'ব, মানে যিটো বডি ৱেইটটো চাই ল'ব। আকৌ যদি ডাঙৰ গাহৰি এজনীক, মানে পাঠা গাহৰিটোতকৈ যদি মাইকী গাহৰিজনী ডাঙৰ ওখ হয়, তেতিয়াহ'লে আপোনালোকে পাঠা গাহৰিটোক ওখ জেগাত ৰাখিব, অলপ ওখ জেগাত ৰাখি পেলাই, আৰু মাইকী গাহৰিজনীক অলপ চাপৰ জেগাত ৰাখি তেনেকৈ আপোনালোকে মেটিং কৰিবলৈ চেষ্টা কৰিব। আৰু যদি সম্ভৱ হয় অলপ সহায় কৰি দিব, তেতিয়া সুবিধা হ'ব। আৰু মেটিং কৰোৱাৰ ঠিক 2 দিনমানলৈ আপোনালোকে মাইকী গাহৰিজনীক খুব কম পৰিমাণে দানা দিব। তাৰমানে আগতে যিটো দানা দি থাকে, ইন জেনেৰেল আমি বডি ৱেইটৰ 3% দানা দিব লাগে। সেইকেইদিনত আপোনালোকে আধা কৰি দিব তাৰ দানাটো। তেনে কৰিলে যে পোৱালিৰ সংখ্যা মানে অলপ বেছি হয় বুলি কোৱা যায়। আমি এনে কৰি অলপ সুফল পাইছোঁ। আগতে ফুল যেতিয়া দানা দি আছিলোঁ, তেতিয়া পোৱালি অলপ কমকৈ আহে। এই ছিষ্টেমটো যেতিয়া আমি কৰিবলৈ ল'লোঁ, মেটিং কৰোৱাৰ 2 দিনলৈকে অলপ কমকৈ দানা দি চালোঁ, তেতিয়া কিন্তু আমাৰ পোৱালিৰ সংখ্যা অলপ বাঢ়িছে। এতিয়া প্ৰায় 15-16টা পোৱালি দিয়ে এজনী গাহৰিয়ে। আৰু মেটিঙৰ পিছত
যদি গ্ৰুপত থাকে গাহৰিসমূহ, আগতে মেটিঙৰ আগত যদি গ্ৰুপত আছিলে, মেটিঙৰ পিছৰ পৰাই লাহে লাহে আপোনালোকে ছিংগুলকৈ ৰখাৰ ব্যৱস্থা কৰিব। কাৰণ গাহৰিবিলাক জানেই অলপমান উৎপতীয়া, অলপ খেলা ধূলা কৰি থাকে সিহঁতে। তো তেনে কৰিলে মানে কি হয়, দুখ পোৱাৰ সম্ভাৱনা থাকে। পেটত দুখ পালে আকৌ এবৰ্চনৰ পৰ্যায়লৈকে যাবগৈ পাৰে। গতিকে এইসমূহ নহাৰ আগতেই আপোনালোকে এটা সাৱধান হ'ব, যাতে মানে আমি পৃথকে আমি ৰাখিব পাৰোঁ, তেতিয়া আমাৰ সুবিধা হয়। আৰু এই মেটিঙৰ ডেটটো ভালকৈ আপোনালোকে নোটবুকত নোট কৰি ৰাখিব। কাৰণ মেটিং হোৱাৰ দিনটোৰ পৰা, ছাকচেছফুলি মেটিং হোৱাৰ দিনটোৰ পৰা 3 মাহ 3 সপ্তাহ 3 দিনৰ পিছত গাহৰি এজনীয়ে ডেলিভাৰী দিয়ে। এই কথাটো মনত ৰাখিব। আৰু কেতিয়াবা অৱশ্যে ই 5 দিন অগা পিছা হয়। গতিকে যদি এনেধৰণে আপুনি হিচাপটো ৰাখি থয়, তেতিয়া আমাৰ পিছৰ সময়খিনিত আমাৰ সুবিধা হ'ব, আমি ৰেডি হৈ থাকিবৰ কাৰণে। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মেটিং সম্পৰ্কে আৰু শীত সম্পৰ্কে কথাখিনি বুজিব পাৰিলে। আৰু যদি কিবা কথা বুজিবলৈ বাকী ৰৈ গৈছে, আপোনালোকে কমেণ্ট কৰিব কমেণ্ট বক্সত, মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিম। আৰু যদি ভিডিঅ'টি অলপ হ'লেও আপোনালোকৰ উপকাৰ বুলি ভাবিছে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।